হেল্ল' ফ্ৰেণ্ডছ এম ব্লগলৈ আপোনাক স্বাগতম জনালোঁ। মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ আপোনালোকক এইটো আহি দেখুৱাই আছোঁ যে এখন এইটো আমাৰ গাঁৱৰ ভিডিঅ' হয়, এটা গৰখীয়া ভোজৰ হয়। এইটো আপোনালোক গৰু ৰখীয়াবিলাকৰ ভোজৰ হয়, মানে এইটো সকলো মানে সদস্য আহি মেলি ইয়াত খানা চানা খোৱাৰ আমি এটা প্ৰতি বছৰে গাঁৱৰ এটা প্ৰতি বছৰে এইটো পালন কৰা হয়। আৰু এই আপোনালোকে দেখিব পাইছে ইয়াত মাইকী মানুহ আহিছে, কবি কাটিছে, কবি কটাবিলাকে কবি কাটিছে, পিঁয়াজ কটাবিলাকে পিঁয়াজ কাটিছে, আপোনালোকে পানী বটল আছে আৰু দেখিব পাই আছে ইয়াত কি চলিছে আপোনাৰ গৰখীয়া ভোজত গাহৰি আৰু আপোনাৰ হাঁহ মাংস আৰু কিছুমানে দান দিবলগীয়া থাকে। তো সেইটো কাৰণে আপোনাৰ ইয়াত দেখিব পাইছে ইয়াত আপোনাৰ গাহৰি বনাই আছে, ইয়াত হাঁহ মাংস বনাই আছে আৰু এইফালে আলু কাটি থৈ দিয়া আছে। তো এইটো আপোনালোকৰ পৰম্পৰাটো আপোনালোকক বুজাই দিছোঁ। এইটো প্ৰতিখন গাঁৱতে প্ৰতি বছৰে পতা হয়, বছৰেকীয়া গৰখীয়া ভোজ বুলি কোৱা হয় মানুহক। আৰু এখন লেচিয়াত পতা হয়, নদী হয় এখন লেচিয়াত, এইটো লেচিয়াত পতা হয়। এইটো ইয়াতে গৰু চৰু ইয়াতে চৰোৱা হয়। তো আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত ক'ব আৰু জনাবলৈ কিন্তু নাপাহৰিব। এয়া আপোনালোকে দেখিব পাই আছে, এয়া দেখিছে এয়া মাংস বনাই আছে ধুনীয়া ধুনীয়াকৈ। এয়া আপোনালোকৰ আগতীয়াকৈ আপোনাৰ শাক নবনোৱা আগতে তামোল পাণ দি শৰাই দি আপোনালোকক এইবোৰ উদযাপন কৰা হৈছে। আৰু এয়া আপোনালোকে দেখিব পাই আছে যে ভিডিঅ'টো আপোনালোকক দেখাবলৈ পাই মই সুন্দৰ হৈছোঁ। এয়া আপোনালোকে দেখিছে দালি হয়, দালি উতলাই আছে, গৰম কৰি আছে। আৰু ভিডিঅ'টো আপোনালোকে চাওক আৰু সকলোকে কেনেকুৱা লাগিছে ভিডিঅ'টো ক'বলৈ নাপাহৰিব। ঠিক আছে নে বন্ধুসকল? আহক আমি ভিডিঅ'টো আগলৈ কি হৈ যায় চাবলৈ আশা কৰিম। Side অলপ side হাই বাই বাই কৈ দে। ৰিটাৰ্ণ একবাৰ ঘূৰি চাই দে, একদম মজা কেনেকৈ আহিছো। তই যাওঁগে নেকি? যাওঁগে যেন লাগিছে। নহয় ভিডিঅ' কৰি আছো, ইউটিউবত যাব বুলি ল'লো ভিডিঅ'। কাইলৈ ওলালি আৰু ভাইৰেল দি দিম বাৰু মই মাইনিক। খাব বিচাৰি ওচৰতে আছে ৰিটৰ্ণ আমাৰ দেখিব পাইছে। ৰিটৰ্ণত পেন চেন তিতাই মেলি গোটেই নদীত জাপ দি ফুৰিছে। আপোনালোকে দেখিব পাইছে চালক।
তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পাই আছে যে ইতিমধ্যে আপোনালোকে ইমানখিনি দেখুৱাই গ'লোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্টত ক'বলৈ একদম নাপাহৰিব। আৰু ভিডিঅ'টো বহুত দিন হৈ গ'ল বনোৱা নাই, আজি বহুত নম্বৰত আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লৈ আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। আৰু ইয়াত সৰু ল'ৰা ছোৱালী বা ডাঙৰ বুলি ক'বলৈ, বুঢ়া বুলি ক'বলৈ নাই, সকলোৱে ইয়াত খানা খাবলৈ আহে। গোটেই গাঁৱৰ ৰাইজৰ হৈ গোটেই মিলি এইটো গাঁৱৰ পৰম্পৰা হয়, আগৰ পৰা চলি আহিছে আৰু চলিও থাকিব আশা কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে চাবলৈ নাপাহৰিব। ইয়াত কিছুমানে সেৱা কৰিব আহিছে, কিছুমানে আপোনাৰ ধূপ জ্বলাব আহিছে, চাকি জ্বলাব আহিছে। চাকি এক্সামৰ কাৰণে, সেইটো নিজৰ মনৰ কামনাৰ কাৰণে সেইটো ভাল ধৰণে সিহঁতি হেৰি কৰিছে, আপোনাৰ সেৱা কৰিছে। আৰু তো সেইটো কাৰণে আপোনালোকক আশীৰ্বাদ দিব যেন ল'ৰা ছোৱালীবিলাকে আগলৈ মানে ভালকৈ কিবা এটা সফল হৈ পিনে আগবাঢ়ি যাব পাৰে। আৰু এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ।